পাই গ'লো ৰাখি। তো বন্ধুসকল ৱেলকাম টু মাই চেনেল বিপ্লৱছ ফ্ৰম আসাম। তো বন্ধুসকল আজি হ'ল ৰক্ষা বন্ধন নহয়নে? তো ঠিক আছে, আজি কোন কেনেকৈ ৰাখি বান্ধিব আমি সকলো দেখিবলৈ চেষ্টা কৰিম। আৰু আমাৰ বিশেষকৈ আমাৰ ঘৰত মোৰ বাইদেউ এজনে মোক ৰাখি বান্ধিবলৈ আহিছে আৰু সেই ৰাখি বন্ধনৰ প্ৰক্ৰিয়াটো আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। আৰু আমাৰ সৰু সৰু ভাইটি ভণ্টি যিমানবোৰ আছে সকলোৱে ৰাখি পিন্ধিছে, সৰু সৰু মাইনা দেই, 2 বছৰ 3 বছৰ মাইনা আজি ৰাখি পিন্ধি আছে। মই আপোনালোক দেখিবলৈ চেষ্টা কৰিম আৰু আমাৰ ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকক। আৰু আমাৰ চেনেলটো যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, আৰু লাইক কৰিব কমেণ্ট কৰিব। তেতিয়া মই এনেকুৱা আগলৈ ভিডিঅ'বোৰ আনি থাকিম দেই। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আমি ভিতৰলৈ আহিলোঁ, এতিয়া চাওঁ কি কৰি আছে বাহঁতে। তো বাহঁতে এতিয়া আমাৰ চাহ খাই আছে, চাহ খোৱাত ব্যস্ত। ৰঙা চাহ, স্বাস্থ্যৰ পক্ষে খুব ভাল। ঠিক আছে বা আমাৰ ৰাখীৰ যিটো নিয়ম প্ৰক্ৰিয়া সেইটো আৰম্ভ হৈ গৈছে আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া বৰ্তমান বাইদেউজনীয়ে মোক ৰাখি পিন্ধাই আছে আৰু তেখেতে নিয়ম অনুযায়ী গোটেইখিনিয়ে কৰিছে। এয়া চাওক, তেখেতে মোক ৰাখি পিন্ধালে আৰু এতিয়া মোক মিঠাই এটা খুৱাই দিছে আৰু পূজা কৰিলে। আৰু সেই কাৰণে মই কিবা এটা দিব লাগিব বাইদেউজনী ল'বলৈ অমান্তি হৈছিলে, কিন্তু তথাপিও মই বাইদেউজনীক কিবা এটা দি দিছোঁ। তো বন্ধুসকল আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ জনাব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু তেতিয়াহ'লে নেক্সট ভিডিঅ'লৈ